নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ মাজলৈ আজি খুব ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিছোঁ। ইম্পৰ্টেণ্ট ভিডিঅ'টো হৈছে কি, আমাৰ বহুতে দোকান এখন দিবলৈ আৰম্ভ কৰাৰ প্ৰাকমুহূৰ্তত আমাৰ বহুতে ভাবি থাকে কি মই সেই বস্তুখিনি ক'ত কিনিম। আৰু আমাৰ কিছুমান মানুহৰ যেতিয়া আমাৰ মানুহবোৰৰ ঘৰত বিয়া পাতিলে আমাৰ বিয়াখনত বহুত সৰু সৰু কাপোৰৰ দৰকাৰ হয়। মানে কইনা ঘৰীয়াৰ কি হয়, দৰা ঘৰত মান ধৰিবলগীয়া থাকে আৰু দৰা ঘৰীয়াৰ কইনা ঘৰত মান ধৰিবলৈ তেনেকুৱা ধৰণৰ ক্ষেত্ৰত কিছুমান মানে সৰু সৰু কাপোৰ দৰকাৰ হৈ যায়। কেনেকৈ ধৰক চাদৰ, মানে সৰু সৰু যোৰা কিছুমান, মানে তেনেকুৱা ধৰণৰ বা অন্যান্য কিছুমান। আৰু আমাৰ ধৰক ষ্টেচনাৰী এখন দোকান দিছোঁ আমি। ষ্টেচনাৰী দোকান এখন আৰম্ভ হোৱাৰ আগতে আমাৰ যদি আমি নতুন মানে দোকানী বা নতুনকৈ সেই মানে দোকানখন দিম বুলি আমি মনতে ভাবি আছোঁ, আমাৰ প্ৰথম চিন্তাটো আহে কি দোকানখনটো আমি মানে ইনভেষ্ট কৰি আমি দোকানখন বনামেই, দোকানখনত যিখিনি আমাৰ পইচা মানে আমি ইনভেষ্ট কৰিব লাগিব সেইখিনিতো কৰিমেই। তাৰ ছেকেণ্ড কথাটো হৈছে কি আমি দোকান এখনৰ কাৰণে যিখিনি বস্তু লাগে, যিখিনি সামগ্ৰী লাগে, আমি ক'ত কিনিম। দোকানখনৰ সামগ্ৰীখিনি আমি প্ৰপাৰ মানে হ'লচেল মাৰ্কেট এখন আমি বিচাৰি পাম নে নাপাম। দোকানত বস্তুখিনি কিনিবলৈ যাওঁতে আমি কোনোবা দোকানীয়ে আমাক ঠগিব নেকি, তেনেকুৱা ধৰণৰ অলেখ প্ৰশ্ন আমাৰ মনলৈ আহে। আৰু সেই প্ৰশ্নখিনিৰ মানে আপোনালোক মই সমাধান দিবলৈ যাই আহিছোঁ আপোনালোকৰ মাজলৈ। মানে ধৰক এতিয়া আপুনি কাপোৰৰ দোকান এখন দিম বুলি ভাবি আছে। প্ৰথমতে মই কাপোৰৰ দোকানখনৰ কথা কৈ লৈছোঁ আপোনালোকক। কাপোৰ এখন দোকান দিম বুলি যদি আপুনি অসমীয়া মেখেলা চাদৰৰ দোকান এখন দিম বুলি যদি ভাবি আছে, বুটিক টাইপত বা যিকোনো তেনেকুৱা ধৰণৰ অসমীয়া মানে কাপোৰৰ এখন দোকান, আপোনাৰ প্ৰথম মনলৈ অহা কথাটো হৈছে কি মই কাপোৰখিনি ক'ত কিনিম। কিছুমান আমাৰ অসমীয়া ধৰক গাঁৱে ভূঞে বোৱা, মানে আমাৰ মহিলাসকলে বোৱা কাপোৰ কাৰণে কিছুমান আপোনালোকে পাই যাব, কিন্তু সেইখিনিৰে এখন দোকান কেতিয়াও চলিব নোৱাৰে। আমাক মেইনলি চাদৰ, মেখেলা, ব্লাউজ, যিখিনি মানে মহিলাসকলৰ যিখিনি তাৰমানে অত্যাৱশ্যকীয় সামগ্ৰী, মানে পিন্ধন উৰণৰ যিখিনি তাৰমানে কাপোৰ, সেই কাপোৰখিনি মানে ক'ত পাব আপোনালোকে, মানে কোনখন মাৰ্কেটত, কোনখন হ'লচেল বজাৰলৈ গ'লে আপোনালোকে একদম প্ৰপাৰ হ'লচেল প্ৰাইজত পাব, কমত পাব। আৰু আপোনালোক তেনেকুৱা মানে মই আজি কেইখনমান হ'লচেল মাৰ্কেট আপোনালোকক চিনাকি কৰি দিম, য'ত নেকি আপোনালোকে একদম মানে আপোনালোকৰ প্ৰপাৰ দামত তাতে আপোনালোকে ঠগ খোৱাৰ ভয় নাই। তাত আপোনালোকে কোনো ধৰণৰ মানে আপোনালোকে মানে ভাবিব নালাগে যে মই তাত গৈ পেলাই ঠগ খালোঁ নেকি। তাত একদম যিখিনি নেক সেইখিনি হ'লচেল, মানে গুৱাহাটীৰ তেনেকুৱা কেইখনমান হ'লচেল মাৰ্কেট মই আপোনালোকক আজি চিনাকি কৰি দিম। যিসকল মানে মানুহে ধৰক নতুনকৈ দোকান এখনো দিম বুলি ভাবি আছে, মই কাপোৰৰ কথাটোৱে অকল কোৱা নাই, বাচন বৰ্তনৰ দোকান দিয়ক, ষ্টেচনাৰী দোকান দিয়ক, আপোনাৰ মানে হোম ডেকৰৰ যিবোৰ মানে দোকান থাকে আমাৰ, সেইবোৰ দোকান দিয়ক। তেনেকুৱা ধৰণৰ দোকানবোৰ যিবোৰ আমাৰ মানে থাকে, আপোনালোকে য'তে যি দোকান দিয়ক, তেনেকুৱা দোকানবোৰত আপোনালোকে যিখিনি সামগ্ৰী লাগিব আপোনালোকক প্ৰথম, সেই সামগ্ৰীখিনি ক'ত গৈ কিনিলে আপোনালোকে এটা প্ৰপাৰ দামত পাব। বা আমাৰ বিয়া ঘৰৰ মানুহখিনি বা এনেও আমাক যিকোনো অকেজনেলি যদি কিবা বেছিকৈ কানি কাপোৰ লগা হয়, আমাৰ মনলৈ প্ৰথম প্ৰশ্নটো হৈছে কি ভাৱনাটো যে কাপোৰখিনি অলপ ক'ৰবাত কমত কিনিব পৰা হ'লে কেইটকামান ৰাহি হ'লে আমাৰ চাগৈ। আৰু তেনেকুৱাত আমি কিছুমান মানে তেনেকুৱা ধৰণৰ হ'লচেল দিছে নেকি, আমি তেনেকুৱা ধৰণৰ কিছুমান দোকানলৈ চলাই যাওঁ। আৰু কিছুমান দোকানী কিন্তু আমাৰ সেই মনোভাৱনাটো বুজি তেওঁলোকে ঠগি দিয়ে। আমি কাপোৰ বেছিকৈ ল'ম, লৈ পেলাই তেওঁলোকক কওঁ মানে কি, আমি কিছুমান আমাৰো ভুল থাকে। তাত কি হয়, আমি কিছুমান মানুহে কি কৰোঁ, আমাৰ দোকান এখন থাকা বুলি কৈ পেলাই তেনেকুৱা মানুহ হ'লচেল বোৰৰ ওচৰলৈ যাওঁ যে মোৰ দোকান আছে, মোক বেছি কাপোৰ লাগিছিলে। অথচ মোৰ দোকান নাই, মোৰ ঘৰুৱা মানে কিছুমান অকেজনেলি মোক কিছুমান কাপোৰ লাগিছে, সেইকাৰণে মই দোকানলৈ গৈছোঁ। কিন্তু মই হ'লচেল প্ৰাইজত পোৱাৰ আশাত সেই দোকানখনলৈ গৈ পেলাই কি কৈছোঁ, মোৰ দোকান এখন আছে। সেইটো আপোনালোকে কেতিয়াও কৰিব। আটাইতকৈ ডাঙৰ যদি আপোনালোকে ভুল কৰিব, হ'লচেল দোকান এখনলৈ গৈ সেইটো কৰিব। যদি আপোনাৰ দোকান নাই, আপুনি কেতিয়াও দোকানৰ কাৰণে কাপোৰ কিনিছোঁ বুলি ক'বলৈ গৈ হ'লচেললৈ নাযাব। কাৰণ হ'লচেল দোকানীসকলৰ অভিজ্ঞতা থাকে, তেওঁলোকৰ দোকানীসকলৰ লগত তেওঁলোকৰ যিহেতু ডিল এটা চলি থাকে, দোকানত কেনেকুৱা কাপোৰ লাগে, কি কাপোৰ লাগে, গৈ আপোনালোকৰ লগত কথা পাতিবই নালাগে। কিছুমান দোকানী আপুনি গৈ দোকানখনত প্ৰৱেশ কৰাৰ পিছতে গম পাব এইটো প্ৰকৃতাৰ্থত আপুনি দোকানৰ কাৰণে কিনিবলৈ গৈছে নে ঘৰৰ কাৰণে কিনিবলৈ গৈছে। গতিকে আপোনালোকে হ'লচেল মাৰ্কেটলৈ গৈ আপোনালোকে প্ৰথম কৰিবলগীয়া কামটো হৈছে কি, আপুনি দোকানীজনক ফ্ৰেংকলি কওক যে মোক কিছু বেছি কাপোৰ লাগিব, মোৰ মানে বিয়া আছে, মোৰ অমুক আছে, মোৰ ঘৰত যিটো মানে অকেজনেলি আপোনাক যিখিনি কাপোৰ লাগিব সেইখিনি কথা আপোনালোকে হ'লচেল দোকানীজনক ভালকৈ কওক যে মোক কিন্তু আপোনালোকে যিমান পাৰে হ'লচেল প্ৰাইজত বস্তুখিনি দিবলৈ চেষ্টা কৰক, দিব তেওঁলোকে। আৰু যদি আপুনি দোকানী বুলি কৈ পেলাই কিনিব গৈছে, কিন্তু
আপোনাক তেতিয়া ঠগিব। গতিকে আৰু কিছুমান আছে অৱশ্যে আপোনাক মানে তেনেকুৱাকৈ হেৰি হ'ব, আপুনি যি বুলি কৈ কিনক তেওঁলোকৰ সেইটো মেটাৰ নাই, আপোনাক হ'লচেল বিচাৰিছে হ'লচেল প্ৰাইজত দিব। কিন্তু আপুনি আজি কিন্তু তেনেকুৱা দোকান আপুনি পাব ক'ত? হ'লচেল প্ৰপাৰ হ'লচেলখিনি য'ত পাব, মই আপোনাক তেনেকুৱা দোকান কেইখনৰ মাজলৈ লৈ যাম। গতিকে আহক আপুনি সেই হ'লচেল মাৰ্কেটখনলৈ আমি যাওঁ। সেই হ'লচেল মাৰ্কেট কেইখনৰ ভিতৰত মই আপোনালোকক আজি লৈ যাম, মোৰ লগত আহি। আহক ৰাইজ, এতিয়া আমি ৰাধা বজাৰত প্ৰৱেশ কৰোঁ। এইখন হৈছে গুৱাহাটীৰ বিখ্যাত হ'লচেল বজাৰ ৰাধা বজাৰ। এই ৰাধা বজাৰত যদি আপোনালোকে প্ৰৱেশ কৰে, ইয়াত ধুনীয়া ধুনীয়া কিছুমান হ'লচেল দোকান দেখিবলৈ পাব। আৰু সেই হ'লচেল দোকানবোৰলৈ গৈ যদি আপুনি ধুনীয়াকৈ কৈ দিয়ে যে মোক হ'লচেল ৰেটত কিছুমান কাপোৰ লাগে, মই বিয়াখনৰ কাৰণে যিকোনো কাৰণে মই আহিছোঁ, আপোনালোকক ধুনীয়াকৈ তেওঁলোকে কাপোৰখিনি হ'লচেল ৰেটত দিবলৈ চেষ্টা কৰিব। দেখিছে, গতিকে এইখন হৈছে ৰাধা বজাৰ। ইয়াত আপোনালোকে মেখেলা চাদৰকে ধৰি বিভিন্ন বস্তু হ'লচেল দামত পাব আপোনালোকে। কিন্তু কথা হৈছে কি, আপোনালোকে দোকানীখিনিক প্ৰথমতে আপোনালোকে মানে যিখিনি দোকানী, মই এজনৰ হেৰি দিলোঁ আপোনালোকক, দোকানী এজনৰ মানে ইনফৰমেশ্যন দিলোঁ। সেই দোকানীজনৰ ওচৰলৈকে আহিলে আপুনি পাব, বা এনেকুৱা ধৰণৰ বিভিন্ন দোকান কিছুমান আছে ইয়াত। তেওঁলোকে যি নেকি প্ৰপাৰ মানুহখিনিক তাৰমানে হ'লচেল প্ৰাইজত বস্তু দিবলৈ চেষ্টা কৰে, বা মানে অন্যান্য দোকানতকৈ তেওঁলোকে কমত বস্তুখিনি মানুহৰ ওচৰত বিক্ৰী কৰিব খোজে। গতিকে সেইটোৱেই, আপোনালোকে ইয়াত যদি প্ৰকৃতভাৱে হ'লচেল মানে হেৰি লাগে আপোনালোকক, গতিকে আপোনালোকে এইখন বজাৰলৈ আহি অকণমান সাৱধানেৰ পৰা অৱলম্বন কৰি আপোনালোকে এই দোকানীবোৰৰ ওচৰলৈ আহি যদি আপোনালোকে মানে কাপোৰ কানি কিনি, তেতিয়া ভালেখিনি আপোনালোকে অন্যান্য দোকানতকৈ কমত পাব বুলি মোৰ ধাৰণা। গতিকে মই ৰাধা বজাৰখন আপোনালোকক দেখুৱালোঁ। ইয়াৰ পিছত মই আপোনালোকক বেলেগ এখন বজাৰ দেখুৱাম। গতিকে আপোনালোকে সম্পূৰ্ণকৈ কৈ পেলাই এওঁলোকৰ পৰা যদি সহায় বিচাৰে, তেওঁলোকে নিশ্চয় কৰিব। দেখুৱাই দিছোঁ, য'ত নেকি আপোনালোকে য'লৈকে আহি আপোনালোকে প্ৰপাৰ হ'লচেল মানে প্ৰাইজত বস্তুখিনি আপোনালোকে ক্ৰয় কৰিব পাৰিব। এইখন হৈছে গুৱাহাটীৰ বিশাল আপোনাৰ যিখন তিৱাৰী মাৰ্কেটখন, গুৱাহাটীৰ আটাইতকৈ ডাঙৰ যিখন আপোনাৰ হ'লচেল মাৰ্কেট, হ'লচেল বজাৰ। এয়া দেখিছে, এইবোৰ মেখেলা চাদৰ, এইবোৰ আপোনাৰ হেৰি লং পেণ্ট চাৰ্ট, এইবোৰ আমাৰ চাই থাকক, মোৰ লগত আহি থাকক আপোনালোকে। এইবোৰ লেডিছৰ আইটেম পাব ইয়াত আপোনালোকে। এইবোৰ দেখিছেই নহয়, এইবোৰ দোকানত লেডিছৰ আইটেম পাব। ইয়ালৈকে আহিলে আপোনালোকে পূৰা হ'লচেল দামত বস্তু কিনিবলৈ সক্ষম হ'ব। ইয়াত বিশেষকৈ ইয়াত দোকানীসকলে জানে বাৰু, আমাৰ অসমৰ বিভিন্ন সেই দোকানীসকলে সকলোৱে আহে এই তিৱাৰী মাৰ্কেটৰ প্ৰথম মহলা। এই প্ৰথম মহলাত আপোনালোকে দেখিছে এইবোৰ হ'লচেল দোকান। এইবোৰ হ'লচেল দোকান, ইয়াত তেওঁলোকে হ'লচেল কৰি থাকে। গতিকে আপোনালোকে যদি প্ৰপাৰ যদি আপোনালোকক হ'লচেল মানে দামত আপোনালোকে বস্তু ক্ৰয় কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এই দোকানসমূহলৈ আহক। নমস্কাৰ ৰাইজ, আৰু এইখন হৈছে আপোনালোকৰ নিউ মাৰ্কেট দেই। এই নিউ মাৰ্কেটখন বিশেষকৈ একদম স্পেচিয়েলি এই নিউ মাৰ্কেটখন মেখেলা চাদৰৰ কাৰণে মানে একদম ধুনীয়া। আপোনালোকৰ বিশেষকৈ নতুন যিসকলে দোকান খুলিছে বা দোকান খুলিব বা খুলিম বুলি ভাবিয়ে আছে, তেওঁলোকে এই দোকানখনলৈ আহি আমাৰ যিখিনি ধৰক ইয়াত মানে অসমীয়া চাদৰ মেখেলাকে ধৰি যিখিনি বস্তু লাগে আমাৰ এখন মানে অসমীয়া কাপোৰ দোকান এখন খুলিবলৈ, এই নিউ মাৰ্কেটত আপোনালোকে গোটেইখিনি পাই যাব। এইবোৰ আছে গামোচা, এইবোৰ মানে হেৰি, এই নিউ মাৰ্কেট বিশেষকৈ মানে অসমীয়া কাপোৰৰ কাৰণে বিখ্যাত। আৰু ইয়াত কেৱল অসমীয়া কাপোৰেই পোৱা হয়। বিশেষকৈ আপোনাৰ ইয়াত মানে নিউ মাৰ্কেটত মেখেলা চাদৰ হ'লচেল কৰা হয়। আৰু এইখিনিত মানে আমাৰ যিখিনি অসমীয়া যিখিনি কাপোৰ,
অসমীয়া কাপোৰখিনি যদি আপোনালোকক মানে হ'লচেল প্ৰাইজত লাগে তেতিয়াহ'লে আপুনি এই নিউ মাৰ্কেটখনলৈকে আহক আপোনালোকে। নিউ মাৰ্কেটখনলৈ আহিলে আপোনালোকে খুব সুন্দৰকৈ দেখিছে এইবোৰ দোকান, প্ৰায়খিনি মানে মেখেলা চাদৰৰে দোকান এইবোৰ। এই নিউ মাৰ্কেটত আপোনালোকে আহক, আহি পেলাই নিউ মাৰ্কেটলৈকে আহি আপোনালোকে ধুনীয়াকৈ আপোনালোকে যদি বিয়া বাৰুলৈও লৈছে তেতিয়াও কৈ দিয়ক, বা দোকানলৈতো লৈলেতো ভালেই, দোকানী কৰক, তেওঁলোকে এনেও ৰেচপঞ্চ দিব। যিখিনি আমাৰ সাধাৰণ মানুহো যদি হ'লচেল দামত বস্তু কিনিবলৈ হয় তেতিয়াহ'লে ইয়ালৈকেও আহি তেনেকৈ কৈ দিয়ক যে মোক বিয়াৰ কাৰণে বস্তু ল'ম বা অন্যান্য যিকোনো কাৰণে আপোনালোকে ল'ব, আৰু কৈ দিয়ক কিন্তু মোক হ'লচেল প্ৰাইজত লাগিব। কিন্তু সেইটো কথা আপোনালোকে কিন্তু নক'ব যে মোৰ আপোনাক ধৰক হেৰি হয় মানে কি আপোনালোকৰ দোকান নাই, ঘৰৰ কাৰণে লাগে। কিছুমানে কি দোকান থকা বুলি কৈ পেলাই ইয়াত মানে বস্তুবোৰ কিনিবলৈ আহে, কিন্তু দোকানীসকল যিহেতু এই ক্ষেত্ৰত তেওঁলোকে এক্সপিৰিয়েঞ্চ এটা আছে, তেওঁলোকে মানুহজন দেখিলেই গম পায় আচলতে তেওঁ দোকানীয়ে হয় নে সাধাৰণ মানুহে হয়। গতিকে সেইখিনি বস্তু তেওঁলোকক আপোনালোকে মানে মিছাকৈ বা হেৰি কৰি বুলি কৈ আপোনাৰ সেইটো চেষ্টা কৰি নকৰিব। আপোনালোকে মাত্ৰ তেওঁলোকক এটা কথাই ক'ব যে মোৰ মানে মোৰ দোকান নাই, মোৰ ঘৰৰে মোৰ বিয়া বাহু বা যিকোনো আপোনাৰ যি কাৰণত লাগে সেইটো কথা কৈ দিয়ক যে মোক এইটো কাৰণতে লাগে, যে মোক হ'লচেল প্ৰাইজত লাগে। তেতিয়া আপোনালোকক যিমানখিনি পাৰে তেওঁলোকে হ'লচেল প্ৰাইজত আপোনালোকক বস্তুখিনি দিবলৈ চেষ্টা কৰিব। গতিকে মই আপোনালোকক আজি 3খন হ'লচেল মাৰ্কেট গুৱাহাটীৰ দেখুৱালোঁ। যি 3খন মানে বিখ্যাত হ'লচেল মাৰ্কেট, এইখন নিউ মাৰ্কেট, আমাৰ ফেঞ্চি বজাৰৰ মানে যি মুখ্য, আমাৰ ফেঞ্চি বজাৰৰ যি মুখ্য মানে হেৰিটো, মুখ্য গলিটো, এইফালেৰে আপোনালোকে সোমালে এইফালেৰে সোমাব। গতিকে এইখিনি আপোনালোকক মই একদম নিউ মাৰ্কেটখনৰ প্ৰৱেশদ্বাৰটো দেখুৱাইছোঁ। এই নিউ মাৰ্কেটত এইফালে প্ৰৱেশ কৰি এইফালেৰে যদি আপোনালোকে প্ৰৱেশ কৰে একেবাৰে শেষৰ ফালে প্ৰকৃতিখন মেখেলা চাদৰৰ হ'লচেলৰ দোকান আছে, তাত তেওঁলোকে হ'লচেলত মেখেলা চাদৰ বিক্ৰী কৰে। তো তালৈকে যাব, গৈ ধুনীয়াকৈ কথাখিনি কৈ দিব। মোৰ বিশ্বাস আপোনালোকে একদম ধুনীয়াকৈ মানে বহুতখিনি কমত বস্তু ইয়াত ক্ৰয় কৰিবলৈ সক্ষম হ'ব। নমস্কাৰ। দেখিলে মই আপোনালোকক আজি কেইখনমান হ'লচেল মাৰ্কেটলৈ লৈ গ'লোঁ, আৰু এই হ'লচেল মাৰ্কেট কেইখনত আপোনালোকে কোনো ধৰণৰ মনত চিন্তা নকৰাকৈ আপোনালোকে এই হ'লচেল মাৰ্কেট কেইখনলৈ আহক। আহি আপোনালোকৰ যিখিনি নিডছ কাপোৰ যিখিনি লগা আছে বা কোনোবাই দোকান দিছে, একদম ধুনীয়াকৈ কওক আপুনি যে মই নতুন দোকানী, মই নতুনকৈ গোটেইখিনি কাম ষ্টাৰ্ট কৰিছোঁ। গতিকে মোক আপোনালোকে একদম মোক সহজভাৱে বুজাই দিয়ক যে কোনটো বস্তু মোৰ দোকানত চলিব, কোনটো বস্তু মোৰ দোকানত নচলে, কোনটো নিডছ, আপোনাৰ এৰিয়াটো কৈ দিয়ক, কেনেকুৱা এৰিয়া। আপোনাৰ হ'লচেল দোকানী নিজে আপোনাক বস্তু উলিয়াই দিব যে সেইটো জেগাত সেইটো বস্তু চলিব। গতিকে সেইখিনিয়ে আপোনালোকে, মই ভাবিছোঁ মই এই ভিডিঅ'টোৰ পৰা কিছু হ'লেও উপকাৰ হ'ব আপোনালোকৰ, যিখিনি মানুহে এইখিনি সমস্যাত ভুগি থাকে। গতিকে এইখিনিয়ে মই আপোনালোক আজি এই ভিডিঅ'টোত মানে ক'লোঁ। গতিকে আৰু হেৰি কৰক, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক যদি নতুনকৈ চাইছে, আৰু ভিডিঅ'সমূহ লাইক কৰক, শ্বেয়াৰ কৰক। ধন্যবাদ।